হেল্ল' নমস্কাৰ গুড মৰ্ণিং এভৰিৱান এণ্ড ৱেলকাম বেক টু মাই চেনেল। আৰু বহুত দিনৰ পিছত আকৌ এটা মোৰ নতুন ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনালোঁ। আৰু আজি মই যাবলৈ ওলালোঁ গুৱাহাটীত। আৰু মোৰ লগত আছে এইপিনে মাহী যাব আৰু এইপিনে জেঠী। তো আজি জেঠীহঁতৰ ঘৰত যাম। তো গাইছ আৰু এয়া মোৰ আবু। তো আবু বাই লগ পাই আছোঁ আকৌ কেইদিনমান পিছত। ভালকৈ থাকিবি। তো ইয়াৰ পৰা শ'লমাৰীলৈকে পিলপিলিত গৈ আছোঁ। শ'লমাৰীৰ পৰা বাছত যাম। আৰু আহি পালোঁ শ'লমাৰী কালী মন্দিৰ। তো গাইছ শ'লমাৰী আহি পালোঁ। এতিয়া ইয়াৰ পৰা বাছত যাওঁ। তো চলো। আৰু শ'লমাৰীৰ পৰা গুৱাহাটীলৈ আছে 139 কিলোমিটাৰ। এয়া চাইনবোৰ্ডত দিয়া আছে। আৰু এতিয়া যাত্ৰা আৰম্ভ। আৰু এইটো কৃষ্ণত নতুনকৈ বনোৱা দলং। আৰু এতিয়া আমি আহি পালোঁ বক' আৰু ইয়াতে মানুহ উঠি আছে বাছত। আৰু এনেকৈ লাহে লাহে আন্ধাৰ হৈ গৈ আছে। আৰু আমি পাই গ'লোঁ এতিয়া জালুকবাৰী। আৰু এই বাছখন ডাইৰেক্ট ISBT বাছ ষ্টেচনত ৰখিব। তো ডাইৰেক্ট ISBT বাছ ষ্টেচনলৈ গৈ পাম আমি। জালুকবাৰীত নামিব নালাগে আৰু। তো গাইছ এতিয়া আহি পালোঁ ISBT বাছ ষ্টেচন। এতিয়া ইয়াৰ পৰা গুৱাহাটীৰ লোকেল গাড়ীত যাব লাগিব। তাৰ আগতে অলপমান আপোনালোকক ISBT বাছ ষ্টেচনখন দেখুৱাই দিওঁ। আৰু এইখন বাছ ষ্টেচন নে কিবা মাৰ্কেটত সোমোৱা হেনাহে লাগি আছে দেখোন মোক। মানে ইয়াতে কাপোৰ কানি খোৱা লোৱা বস্তু চব ল'ব পাৰে লাগিলে। আৰু এয়া চিৰা লৈছে জেঠীয়ে ঘৰত চাহৰ লগত খাবা। এতিয়া আমি ম'ম' খাব বহিলোঁ। বহুত ভাগৰ লাগিল। ISBT বাছ ষ্টেচনত গৰম গৰম ম'ম'। এইপিনে চাওক আপোনালোকে। আৰু এয়া গৰম গৰম ম'মৰ চুপ। বাছ উঠি উঠি ভাগৰ লাগছে। এইটাতে অলপ এনাৰ্জি বাঢ়াই লওঁ। মৌচম তো গাইছ খোৱা লোৱা হৈ গ'ল। আৰু এতিয়া লোকেল গাড়ীত উঠোঁ। ৰাতি হ'ল, জল্দি জল্দি যাব লাগে জেঠীৰ ঘৰত। এতিয়া গুৱাহাটীৰ লোকেল টেক্সিত চলো। টেক্সিৰ পৰা নামলোঁ। আৰু এতিয়া ইয়াৰ পৰা অলপ দূৰ খোজকাঢ়ি গ'লে পাই যাম আৰু। তো গাইছ আৰু ফাইনেলি আহি পালোঁ জেঠীহঁতৰ ঘৰত। আৰু এইপিনে আছে আমাৰ অৰূপ ভাই। আলচিয়া মালচিয়া ঘুমাই আছে। তুই খালি ইতাই জানা। তো আজিলৈ কিনে যদি ভিডিঅ'টো চাব লাগিছে তাতে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব। আৰু আকৌ লগ পাইছোঁ নতুন এটা ভিডিঅ'ত।